এইজনী মেঘা তাই দেখাত খুবেই ধুনীয়া আৰু বৰ সহজ সৰল ছোৱালী তাই ভাবিবই নোৱাৰে যে তাইও এদিন কাৰোবাৰ প্ৰেমত পৰিব এয়া হ'ল অভিজিত এজন ভদ্ৰ আৰু অমায়িক ল'ৰা সি প্ৰথম দৃষ্টিতে যে মেঘাৰ প্ৰেমত পৰি যাব সি নিজেই গম নাপায় কোন এই ছোৱালীজনী আগতে কেতিয়াও দেখা পোৱা নাই ইমান ধুনীয়া তোমাক মই ইমান ভাল পাইছিলো তুমি মোক কিয় এনেকুৱা কৰিলা এইজন আকাশ কথা চহকী আৰু ৰঙীন মনৰ ল'ৰা প্ৰেমত ডুব গৈ কথাত মজগুল হৈ ঠকাই যেন তাৰ কাম আজি পৰা ফোন চোন নকৰিবা মোক কোৱা কি হ'ল তোৰ প্ৰেমত জ্বালাই কেলা এইবিলাক প্ৰেম চোন কৰি লাভ নাই আমি আছো চব ঠিক হৈ যাব হাও মেঘা দেখোন কলৈ যোৱা অকমান বজাৰৰ পৰা আহো ভালনে তোমাৰ ভালে আৰু ঠিক আছে মই গৈ থাকো ঐ তুই তাক চিনি পোৱা নেকি পাও আমি একেখন কলেজতে পঢ়া বহুত ভাল লাগে ছোৱালীজনী তই যে কৈছিলি ছোৱালীজনী সেইজনীয়ে নেকি এইজনী নাম্বাৰটো আনি দিবিচোন নাই নিবিলে তোৰ লগত কি এনে কৈছো ঐ তাইক সুধি নাম্বাৰটো দিম দিয়া তোক দিবলৈ নাপাহৰিবি কিন্তু দেই এই দিম টেনশ্যন নাই বল 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 এতিয়া সদায় সদায় কাজিয়া কৰি থাকা তুমি মোৰ লগত তোমাৰ লগত আৰু মোৰ ৰিলেশ্যনশ্বিপত থাকিব মন নাই বাই মোৰতো মেঘাকো ফোন কৰিব আছে তাক ফোনে কৰিলো হেল্ল' মেঘা তোমাৰ লগত মোৰ এটা কথা আছে ৰবা কোৱা চৰবা খাই লওঁ মই সেইদিনা যে মোৰ লগত ল'ৰাজন আছিল সি তোমাৰ নাম্বাৰটো বিচাৰিছে সেইদিনা যে তোমাৰ লগত দেখিছিলো ল'ৰাজন সেইজন নেকি মই দেখিছো বাৰু তেওঁক দিমনে ঠিক আছে দিব পাৰা দিয়া পিছে ঠিক আছে তাই নাম্বাৰটোতো পালো ফোন কৰো নে নকৰো কৰিয়ে দিওঁ
হেল্ল', অকণমান বহা দেই। হেল্ল', মেঘা নেকি? অঁ মই অভিজিত, আকাশৰ পৰা নাম্বাৰটো ল'লোঁ। অঁ চিনি পাইছোঁ দিয়া, কোৱা। অঁ কেনেকৈ চিনি পালা? পাইছোঁ আৰু। অঁ তোমাক এটা কথা ক'ব লগা আছিল। অঁ কোৱা। কেনেকৈ কওঁ, তুমি বেয়া নাপোৱাতো? নাপাওঁ দিয়া বেয়া। মানে প্ৰথম দিনা দেখাৰ পৰাই ভাল লাগিছিল, কিন্তু ক'ম বুলি ক'ব পৰা নাছিলোঁ। মই জানো তুমি যে মোক ভাল পোৱা। প্ৰথম দিনা দেখাৰ পৰাই ময়ো তোমাক লক্ষ্য কৰিছোঁ। বেয়া নোপোৱা যদি লগ কৰিবা নেকি? ঠিক আছে হ'ব দিয়া। অঁ ঠিক আছে, কাইলৈ নদী পাৰলৈকে আহিবা। ঠিক আছে, লগ পাম। অ'কে। Yes.